কুঁহিয়াৰ কৃষি ক্ষেত্ৰত অনিশাস কৰি লাভ নাই, যিহেতু খেতিতে যথেষ্ট ধন আছে, কষ্ট কৰিব লাগিব। মানে এবছৰ খেতি কৰিলে দুবছৰ আপুনি খেতিটো পাই থাকিব। কৃষক বন্ধুসকল, আজি আমি আহিছোঁ মাজুলীলৈ। মাজুলীৰ কুঁহিয়াৰ খেতি চাম আৰু কুঁহিয়াৰ খেতিসকলৰ লগত কিছু কথা পাতিম। লগতে কুঁহিয়াৰৰ পৰা কেনেদৰে গুড় প্ৰস্তুত কৰা হয় সেই বিষয়ে আমি পুংখানুপুংখভাৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে আমি আপোনালোকক জনাই যাম কৃষকসকলৰ জীৱন সংগ্ৰাম আৰু জীৱন জীৱিকাৰ কথা। আমি অহা ফেৰীখনৰ নাম আছিল SB উৰ্বশী। SB উৰ্বশীৰ পৰা নামি আমি এতিয়া মটৰ চাইকেলেৰে শিকলি চাপৰিলৈ আহি আছোঁ। অলপ পিছতে আমি কুঁহিয়াৰ খেতিয়কক লগ পাম। ৰাস্তাৰ মাজতে আমি কেইবাখনো কুঁহিয়াৰ বাৰী দেখিবলৈ পাইছোঁ। আমি কেমেৰাৰে যদি সক্ষম হয় দেখুৱাবলৈ চেষ্টা কৰিম। এইবিলাক কুঁহিয়াৰ খেতি। আমি কুঁহিয়াৰ খেতি পাৰ হৈ আগবাঢ়ি গৈ আছোঁ আৰু ফাইনেলি আমি কুঁহিয়াৰ খেতিয়ক এজনক লগ পালোঁ। মোৰ নাম চন্দ্ৰেশ্বৰ বৰা। আপুনি কুঁহিয়াৰ খেতিৰ লগত জড়িত? কুঁহিয়াৰ খেতিৰ লগত। এই জেগাডোখৰ নাম কি বাৰু? মাজৰ চাপৰি। আপুনি কিমান বিঘা কুঁহিয়াৰ খেতি কৰিছিল? 3.5 বিঘা আছে। 3.5 বিঘা আছে। গোটেইখিনি উঠোৱা হ'লনে? নাই, হোৱাগৈ নাই। এই 3.5 বিঘাত কিমানমান গুড় ওলায়? বিঘাত 15-20 জাপ হয়। 15-20 জাপ হয়। প্ৰতি এজাপত কিমানমান গুড়? এজাপত 1800, 1800, 2000লৈকে হয় আৰু। হয়। আপুনি সুন্দৰকৈ ঘৰটো পোহপাল দিব পাৰেনে এই খেতিৰ জৰিয়তে? নোজোৰে নহয়নে? খেতিটো যদি অলপ বহলকৈ কৰে তেতিয়া জুৰিব? মানুহ লাগে আৰু। হয়। আপুনি মানে অকলশৰীয়া মানুহ নেকি? দুজন। আৰু এই ৰসটো যে আপোনালোকে উলিয়াই কেনেকৈ উলিয়াই? মেচিন আছে নি আপোনালোকৰ ইয়াত? খালৈ চাম বাৰু। ভাল লাগিলে আপোনাৰ লগত কথা পাতি। ঠিক আছে, হ'ব, ধন্যবাদ। আপোনাৰ নামটো ক'ব? হেম বৰা। হেম বৰা। হয়। আপুনি কুঁহিয়াৰ খেতিৰ লগত জড়িত? কুঁহিয়াৰ খেতিৰ লগত কিমান বছৰ ধৰি খেতিটো কৰি আছে বাৰু? এতিয়া আজি 10 বছৰমান হ'ল খেতি কৰা। এইটো খেতিৰ জৰিয়তে আপুনি পৰিয়াল পুহিব পৰা হৈ আছোঁ আৰু। হয় হয়, ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি। এতিয়া আপোনালোকৰ শালটো চাম। এইবোৰ পেৰিবৰ কাৰণে থৈ দিছে ন? ইয়াৰ পৰা ৰস উলিয়াব? এইটো চাফা কৰে নে এনেকৈ কৰে? এবাৰ মাত্ৰ ৰসটো উলিয়াই লয়। হয়, এইটো কুঁহিয়াৰ পেৰা মানে ৰস উলিওৱা মেচিন। ইয়াৰ মূল্য কিমানমান হ'ব বাৰু বৰ্তমান? ইয়াৰ মূল্য শাল লৈ আছে। হয়, 60,000 আছে, 80,000 আছে। এই মোক আপুনি দেখুৱাব পাৰিবনে এডাল কুঁহিয়াৰ ৰস উলিয়াই? বেয়া নাপায় যদি দেখুৱাওকচোন। অসুবিধা হ'লে নালাগে। এই সমষ্টি কি সমষ্টি এইটো? আমাৰ মাজুলী সমষ্টি পৰে। মাজুলী সমষ্টি। বৰ্তমান বিধায়ক এতিয়া ভুৱন গাম। আপুনি চৰকাৰীভাৱে কিবা সাহায্য পাইছে নেকি? একো পোৱা নাই। কিষাণ সন্মান নিধি পইচা পাইছেনে? নাই পোৱা। এপ্লাই কৰিছিলে নে নাই? এপ্লাই কৰা আছিলে কিন্তু নাপালোঁ। এপ্লাই কৰিছিলে কিন্তু পোৱা নাই। চাওক, আপোনালোকৰ দৰে মানুহে যদি নাপায় কোনে পাব লাগে? প্ৰকৃত খেতিয়কে পায়, নহয় জানো বাৰু? আপোনালোকৰ যিজন ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰজনৰ ওচৰলৈ যাব আপুনি আৰু তেখেতক আপুনি কথাটো অৱগত কৰিব। আশা কৰোঁ মই তেখেতৰ জৰিয়তে আপোনাৰ কামটো হ'ব। আৰু চৰকাৰে এবাৰ সকলো কৃষককে উপযুক্ত সন্মান দিবৰ কাৰণে কিষাণ সন্মান নিধিৰ উপৰিও বিভিন্ন আঁচনি মানে প্ৰস্তুত কৰিছে। সেইখিনি লাভ আপোনালোকে ল'ব পাৰে। আৰু শেহতীয়াকৈ আপোনালোকক হেৰি কৰিছে, এইটো কি বুলি কয়, চ'লাৰ যিটো ছিষ্টেম, ফ্ৰী চ'লাৰ যোগান ধৰিছে। আপোনালোকে অনলাইন এপ্লাই কৰিলে ফ্ৰী চ'লাৰ পাব। যাই কি নহওক, এতিয়া আপুনি আমাক কুঁহিয়াৰ কেনেকৈ ৰস উলিয়াই অকণমান দেখুৱাই দিলে ভাল পাব। এয়া খুৰাই ফিটা লগাইছে, আমাক দেখুৱাব কেনেকৈ কুঁহিয়াৰৰ ৰসটো উলিওৱা হয়। প্ৰথম প্ৰচেছ এইটো, কুঁহিয়াৰৰ ৰসটো উলিয়াব। লগতে আমাৰ এগৰাকীয়ে সহায় কৰিছে। আপোনাৰ নামটো ক'বনে? ৰেণু বৰা। হয়, মেচিন ষ্টাৰ্ট হৈ গ'ল। খুব ভাল লাগিছে, ধোঁৱা হৈ গৈছে। মেচিন চলিবলৈ আৰম্ভ কৰিছে। এয়া কুঁহিয়াৰ ৰস ওলাই আছে। দেখুৱাই দিওঁ, অলপ ৰস কৰি আছে। খুব সুন্দৰকৈ কুঁহিয়াৰ ৰস ওলাইছে। ভৰাই দিছে কুঁহিয়াৰ ৰস। কৰি আছে।
ব্যৱস্থা দেখুৱাবৰ কাৰণে তেখেতে গৰু গাই কিমান আছে? গৰু 10-12টামান আছে। 10-12টা মানে এইটো গুৱাহাটী নেকি? এইটো গুৱাহাটী হয়। আপোনাৰ ঘৰটো এইটো? ঘৰ এইটো এখেতৰ ঘৰ আৰু সেইটো তেখেতৰ ফেক্টৰী। এইটো কুঁহিয়াৰ মেচিন আৰু সিফালে কুঁহিয়াৰৰ ৰস ওলোৱাৰ পিছত ৰসবোৰ এনেদৰে সিজোৱা হয়, উতলাই ইয়াত ৰসখিনি গুড়লৈ পৰিৱৰ্তন কৰা হয় আৰু এই কামটো কৰোঁতে দুজন মানুহৰ প্ৰয়োজন হয়। এজনে জুই চাব লাগে আৰু আনজনে এই যিটো পাত্ৰত থকা পানীখিনি লৰাই থাকিবলগীয়া হয় আৰু ইয়াত যিবিলাক ফেন ওলায় অতিৰিক্ত ফেনবিলাক পেলাই দিবলগীয়া হয়। আমাক দেখুৱাবলৈ উলিয়াই ৰখা কুঁহিয়াৰৰ ৰসখিনি চাকি আমাক খাবলৈ দিলে আইতাগৰাকী। আমাৰ এজনে পাণ কৰি আছে, দেখুৱাই দিছোঁ। অঁ, আৰু এজনে পাণ কৰিছে। কেনেকুৱা লাগিছে? মজা। এইবাৰ ময়ো পাণ কৰোঁ। বন্ধুসকল, এইবাৰ আমি অন্য এটা গুড় প্ৰস্তুত কেন্দ্ৰলৈ আহিছোঁ। ইয়াত কেইবাজনো খেতিয়কক আমি লগ পাইছোঁ। তেখেতসকলে গুড় প্ৰস্তুত কৰি আছে আৰু গুড় প্ৰস্তুত কেনেদৰে কৰে এই সম্পৰ্কে তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। লগতে তেখেতসকলৰ জীৱন জীৱিকাৰ সম্পৰ্কে আমি কিছু কথা পাতিম। আমি ইয়াত চেচুগুৰিত আছোঁ। ইয়াত তেওঁলোকে কুঁহিয়াৰবিলাক ৰস প্ৰস্তুত কৰিবৰ কাৰণে এনেদৰে কাটি পেলাই থৈ দিছে আৰু সেইখন কুঁহিয়াৰ পেৰা শাল। আমি ইয়াৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ কুঁহিয়াৰ কেনেদৰে ৰস উলিওৱা হয় আৰু ইয়াৰ পিছতে আমি কৃষকসকলক লগ কৰিম। প্ৰথমতে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এখেতসকলে অন্য এখন কেৰাহী গুড় প্ৰস্তুত কৰিবৰ কাৰণে ইয়াৰ পৰা লৈ যাব বিচাৰিছে। যে কি নহওক আমি তেখেতসকলৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ অনিল নেওগ। আপুনি কুঁহিয়াৰ খেতিৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? মোৰ কুঁহিয়াৰ খেতি আপোনাৰ আজি 20 বছৰমানে হ'ল আৰু। আপুনি কিমান কুঁহিয়াৰ খেতি কৰে? মই কৰোঁ 7-8 বিঘামান। 7-8 বিঘা কৰে? কেৱল কুঁহিয়াৰ খেতিয়ে কৰে নে ইয়াৰ লগত বেলেগ খেতিও আপুনি? সৰিয়হ খেতি, মাহ খেতি, হয়, এইবিলাক এইবোৰ কলমা চলমা এনেকৈ কৰোঁ আৰু খেতি বাতি। এনেই 7 বিঘা কুঁহিয়াৰ খেতিত আপুনি কিমান উৎপাদন পায়, মানে কিমান গুড় প্ৰস্তুত হয়? আমি 1 লাখমান টকা মোটামুটি ভাবোঁ আৰু। মানে আপুনি খেতিৰ যিখিনি খৰচ সেইখিনি বাদ দি পেলাই 1 লাখ টকা লাভ কৰে? নহয়, এই তাৰ তলতহে থাকিব। খৰচ বছ কৰিলে তাৰ তলতহে থাকিব ধৰি লওক আৰু। মানে 20,000 মান টকা খৰচ হ'ল, 80,000 মান টকা আপোনাৰ এটা খেতিত লাভ হয়। আৰু এই খেতিটোৰ জৰিয়তে আপুনি খেতিটো বহল কৰা চিন্তা কৰিছেনে? বহল কৰা চিন্তা কৰিছোঁ। আমাৰ ইয়াত খৰচটো বেছি। খৰচটো বেছি হয়। আমি আমি ইয়াত যিটো দাম পাব লাগে সেইটো দাম নাপাওঁ তাৰমানে। ইয়াত বৰ্তমান গুড়ৰ মূল্য কিমান? এতিয়া 40 মান আছে। 40 টকা। আৰু এই দামটো উঠা নমা হৈ থাকেনে? উঠা নমা হৈ থাকে। মানে আপোনালোকে যেতিয়া গুড় প্ৰস্তুত কৰে, গুড় প্ৰস্তুত কৰি কিমান দিন ৰাখিব পাৰে ঘৰত? আমি পাৰোঁ প্ৰায় 15-20 দিন আমি ৰাখি দিব পাৰোঁ। 15-20 দিন আপুনি ৰাখে? মানে দাম যেতিয়ালৈ বাঢ়ে তেতিয়ালৈকে আপোনালোকে গুড়টো ৰাখিব নোৱাৰে? তেতিয়ালৈকে গুড়টো আপোনালোকৰ ইয়াত মানে ৰাখি নথয়? সংৰক্ষণৰ ব্যৱস্থাটো নথকাৰ কাৰণে আপোনালোকে কম মূল্যতে গুড়টো বিক্ৰী কৰিবলগীয়া হয়। আমাৰ ইয়াত 40% মানুহে এইটো যিটো প্ৰধানমন্ত্ৰী আঁচনি সেইটো আঁচনি লাভ কৰিছে। বাকীসকলে লাভ কৰা নাই এতিয়াও। চৰকাৰক আপুনি কি অনুৰোধ জনাব? চৰকাৰক আমি এটাই অনুৰোধ জনাম, আমাৰ যিখিনি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি আছে সকলোৱে যাতে চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হয়। কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ইয়ালৈ আহেনে কেতিয়াবা? তেখেতলোক আহে বাৰু, কিন্তু তেখেতলোকে বৰ্তমান ফৰ্ম চৰ্ম ফিল আপ কৰি থৈছে, কিন্তু পইচা এতিয়ালৈকে সোমোৱা নাই। কৃষি ক্ষেত্ৰত কিবা দিহা পৰামৰ্শ তেওঁলোকে আগবঢ়াই নবঢ়ায়? কৃষি বীজ দিয়ে আমাৰ ইয়াত, সাৰ চাৰ দিয়ে, কিন্তু কুঁহিয়াৰ খেতিৰ ওপৰত তেওঁলোকে এতিয়ালৈকে বৰ্তমান একো পদক্ষেপ লোৱা নাই। ইয়াত জলসিঞ্চন ব্যৱস্থাটো কৃষি বৰষুণৰ ওপৰতে নিৰ্ভৰশীল নে ইয়াত চৰকাৰী কিবা ব্যৱস্থা কৰি দিছে? ইয়াত জলসিঞ্চনৰ ক্ষেত্ৰত আমাৰ ইয়াত বৰ্তমান প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ, কোনো চৰকাৰী আঁচনি নাই। চৰকাৰে মাত্ৰ 10% ধন লৈ আপোনালোকক কৃষি পানীৰ যিটো ব্যৱস্থা, জলসিঞ্চনৰ ব্যৱস্থা কৰি আছে, আপোনালোকে এই বিষয়ে গম পায়নে নাপায়? গম পোৱা নাই বা যোগাযোগ কৰা নাই? নহয়, যোগাযোগ কৰা নাই। আপোনালোকে যোগাযোগ কৰিলে কৃষি বিভাগৰ লগত নিশ্চয় আপোনালোকক সহায় কৰিব। মই আশা ৰাখিম আপোনালোকৰ এই যিটো সেউজ যাত্ৰা ই আপোনালোকক এটা এনেকুৱা পৰ্যায়লৈ লৈ যাওক যাতে মাজুলীৰ গুড় বুলি ক'লে সমগ্ৰ বিশ্বই ইয়াৰ পৰা গুড় কিনিবলৈ ইচ্ছা কৰে বা ইয়াৰ গুড় টেষ্ট কৰাৰ যিটো
ইচ্ছা সেইটো প্ৰকাশ কৰে আৰু এই কৃষি কৰ্মৰ জৰিয়তে আপোনালোক আগবাঢ়ি যাওক, আপোনালোকৰ জীৱনবোৰ উজ্জ্বল হওক। ধন্যবাদ। কুঁহিয়াৰ খেতিৰ মাটি প্ৰস্তুতিটো কেনেকৈ কৰিব লাগে, কিমান চাহ হাল বাব লাগে? আপোনাৰ 7-8 মান বাব লাগিব। হালটো বাই আপোনাক কুঁহিয়াৰটো পচাব লাগিব, যেনিবা পচাই পেলাই এইটো 7-8 মান হাল বালোঁ, বাই আপোনাৰ একদম মাটিটো মৈ খুৱাই তাৰপৰা খল মাৰিব লাগিব। খল মাৰি আকৌ আগটো ঘৰৰ পৰা নি তাত ৰুব লাগিব। ৰোৱাৰ পিছত আকৌ কোৰ মাৰিব লাগিব। কোৰ মৰাৰ পিছত আকৌ নাঙলে হাল বাব লাগিব। কোৰ কিমান দিনৰ মানে ফলত কুঁহিয়াৰ দিয়াৰ পিছত বা আগ দিয়াৰ পিছত কিমান দিনৰ পিছত কোৰ মাৰিব লাগে? আপোনাৰ এমাহমানৰ পাছত কোৰ মাৰিব লাগিব। এই গজালিটো আহিব লাগিব। গজালি অহাৰ পিছত কোৰ মাৰিব? কোৰ মাৰিব লাগিব। কিমান বাৰ কোৰ মাৰিব লাগে? কোৰ আমি এবাৰহে মাৰোঁ। এবাৰ মাৰে? এবাৰ মাৰি পেলাই আমি হাল বাই দিওঁ। হয়। হাল বাই কেইদিনমান ৰাখি দিওঁ। ৰাখি দি তাৰপিছত আমি এই নাঙলত আমাৰ ফাল এচটা আছে, সেই ফাল চটা লগাই পেলাই মাটি উঠাই দিওঁ আমি। মানে গুৰিত মাটি চপাই দিয়ে? মাটি চপাই দিওঁ। কিমান দিনৰ পিছত, মানে ৰোৱাৰ পৰা কিমান দিনৰ পিছত মাটি চপাব লাগে? ৰোৱা আপোনাৰ এমাহৰ পিছত আমি মাটি চপাওঁ। আৰু জীৱনকাল মানে আপুনি কুঁহিয়াৰ খেতি কৰাৰ পিছত গুড় প্ৰস্তুত কৰালৈকে কিমান সময় লাগে? কুঁহিয়াৰ এইটো 6 মাহমান লাগেই নহয়। 6 মাহ লাগি যায়? 6 মাহ এবছৰ এনেকৈ লাগে আৰু ধৰি লওক। হয়। 6 মাহত মানে আপোনাৰ গোটেই খেতিটো কমপ্লিট হৈ যায়? কমপ্লিট নহয় সেই 6 মাহ 7 মাহৰ ভিতৰত আপোনাৰ কাটিব পৰা হয়গৈ আৰু। কাটিব পৰা হয়? এবাৰ কটাৰ পিছত সেই পথাৰখন আকৌ তাত মানে আগ ৰুবলগীয়া হয় নে আকৌ পুনৰ সেই? নাই, নেক্সট বছৰ আকৌ মুহা কুঁহিয়াৰ হয় তাত। মানে এবছৰ আপুনি খেতি কৰিলে, মুহাবিলাক থাকি গ'ল, তাৰপিছত আকৌ নেক্সট এবাৰ আকৌ কাটিব পাৰি ঘূৰি 5 বছৰ। আকৌ সেই মুহাবিলাকৰ পৰা ওলোৱা গছ পিছৰ বছৰ আপুনি কাটিব পাৰে? কাটিব পাৰে। মানে এবছৰ খেতি কৰিলে 2 বছৰ আপুনি খেতিটো পাই থাকিব। এইটো খুব ভাল ব্যৱস্থা। আৰু তাৰ 2 বছৰৰ পিছত পুনৰ লগাব লাগিব নেকি? সেইটো মাটিতে আকৌ ভাঙি আকৌ আমি তাতে কৰোঁ। মানে সেইটো মাটি পুৰণা মুহাবিলাক উঠাই হাল চাল বাই আকৌ মুকলি কৰি আকৌ তাতে ৰোওঁ। ঠিক আছে, হ'ব। ৰস উলিওৱাৰ পিছত কুঁহিয়াৰৰ অৱশিষ্টখিনি পেলাই নিদি তেওঁলোকে এনেদৰে শুকাবলৈ দিয়ে আৰু শুকোৱাৰ পিছত এইখিনিকে কুঁহিয়াৰ পগাওঁতে খৰি হিচাপে ব্যৱহাৰ কৰে। কৃষক বন্ধুসকল, কুঁহিয়াৰ খেতিৰ বিষয়ে জানিবলৈ আৰু আপোনালোকক জনাবলৈ বহু কথা থাকি গ'ল। সময়ৰ নাটনিৰ বাবে আমি বৰ বিশেষ সময় কটাব নোৱাৰিলোঁ। কৃষকসকলৰ লগত কথা পাতি থাকোঁতে আমাৰ ওচৰলৈ আহিল বিশ্বেশ্বৰ নেওগ ডাঙৰীয়া। তেখেতে আমাক চাহ তামোলেৰে আপ্যায়ন কৰিলে। আতিথ্য গ্ৰহণ কৰি আমি SB উৰ্বশী ৰৈ থকা ঠাইলৈ ঘূৰি আহিলোঁ। প্ৰিয় ভিউৱাৰ্ছ আৰু কৃষক বন্ধুসকল, আপোনালোকৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰে আমাক বহুত উৎসাহ জনায়। যদি এই ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও উপকৃত কৰিছে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ যাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।